টটোৱালা মই ধুবুৰী চহৰৰ টটো চলাই মই খাম। Hey dosto, welcome to my YouTube channel Sobikur Vlogs. তো সকলোৱে জানে মোক মানে বেমাৰ, সেইকাৰণে মই ধুবুৰী হস্পিটেল গৈছিলোঁ। তে বহুত যিহেতু গৈছোঁ তেনেহ'লে এটা ভিডিঅ' হৈ যাক, ব্লগ এটা হৈ যাক, সেইকাৰণে এটা ভিডিঅ' বনাই দিলোঁ। ভিডিঅ'টো আপোনালোকে ইণ্টাৰেষ্ট লাগিব, চাওক মই আজি ভিডিঅ'টো আৰম্ভ কৰক। যিটো অট্টালিকা দেখিছে এই অট্টালিকাটোৰ নাম হ'ল ইণ্ডিয়া বজাৰ, মানে ভাৰতৰ বজাৰ। মানে আগতে এইটো বহুত ফেমাছ আছিল, নাম আছিল, এতিয়া বন্ধ হৈ গৈছে। কিনো কৈ দিব, বিক্ৰী হোৱা নাই। স্বাগতম অসামৰিক চিকিৎসালয় ধুবুৰী। এই দোস্ত আহি পাই গ'লো ধুবুৰী হস্পিটেল, মানে চিভিল হস্পিটেল। এতিয়া কেনেকৈ কি কৰে হস্পিটেলত, কেনেকৈ কিবা ৰোগী থাকে কিবা মানে সকলো ডিটেইলছ চাই থাকক ভিডিঅ'টো ভাল লাগিব, চাই থাকক। হস্পিটেল যোৱাৰ আগতে এটা বস্তু মনত থাকিব যে এটা মাস্কটো আগতে পিন্ধিব লাগিব। মাস্কটো চলক, এতিয়া টেনশ্যন নাই, চাওক। এই গেটটো দি যাব লাগিব, মানে ইয়াত লেখা আছে অসামৰিক চিকিৎসালয় ধুবুৰী। গৈ থাকোঁতে এতিয়া হঠাৎ ইয়াতে লেখা আছে জ্বৰ, কাহ, চৰ্দি, বগা ৰোগত স্কিনৰ বাবে এই কাৰণদায়ক। মানে যদি কাৰোবাৰ মানে কৰোণাৰ লক্ষণ দেখা দিয়ে তেতিয়াহ'লে তাত কণ্টেক্ট নাম্বাৰ মানে কৰ্ণাটকৰ লগত লগ কৰিব লাগিব, সেইকাৰণে ইয়াত দি আছে। এতিয়া চিকিউৰিটি মোক এলাই দিয়া নাই, সেই নাকৰি আছে। এইটো আহি গ'লোঁ হস্পিটেলত, মোৰ শৰীৰটো বেয়া, সেইকাৰণে ডাক্তৰৰ ৰিপৰ্টটো দিয়া নাই। এতিয়া আৰু আকৌ মানে হস্পিটেলৰ পৰা ডক্টৰে ক'লে এক্সৰে কৰিব লাগে, প্ৰেছাৰ পৰীক্ষা কৰিব লাগে আৰু ব্লাড টেষ্ট কৰিব লাগে, সেইকাৰণে আহিলোঁ। আৰু অলপ পিছত মই এক্সৰে কৰিম, কেনেকৈ কৰিব আপোনালোকক চব ডিটেইলছ দেখাম, চাই থাকক, ভিডিঅ'টো ভাল লাগিব। ইয়াতে কি মোক মানে সকলো বস্তু এলাই দিয়া নাই, মানে ইয়াতে মানে কিবা ওপৰৰ পৰা এলাই দিয়া নাই, সেইকাৰণে মোক সকলো বস্তু ৰিডিং কৰিবলৈ মানে পাৰ্মিশ্যন দিয়া নাই। তে যিহেতু যিখিনি মই পাৰোঁ সেইখিনি দি আছোঁ। মানে এইটো যদি দেখিছে মোক প্ৰথমতে মানে এক্সট্ৰেক্টটো কৰিছে, কৰাৰ পিছতে কম্পিউটাৰৰ দ্বাৰা এইটো মানে ডাইৰেক্ট ইয়াত উঠিছে। উঠাৰ পিছত যিটো তলত দি আছে, তলত পেপাৰটো দি আছে নহয়, সেইটো মানে তাৰ পৰা ওলাব। আৰু কম্পিউটাৰৰ দ্বাৰা কেনেকৈ ওলাইছে আৰু কেনেকৈ মানে বস্তুটো হৈছে, সেই বস্তুটো তাত স্পষ্টভাৱে দেখা আছে। সেইকাৰণে এইটো লৈ আকৌ যাব লাগিব মোক আন এটা ডক্টৰৰ ওচৰত। যোৱাৰ পিছতে কি ক'ব তাৰ আগতো এটা বস্তু চাই লওক কিমান ভাল। মানে এইটো বস্তু লৈ মোক প্ৰক্ৰিয়া কৰিছে, ইয়াতে মানে চুই দিয়াৰ পিছতে এই বস্তুটো লৈ মোক এক্সৰে কৰে। আজি মই ধুবুৰীত আহিছোঁ, ডক্টৰ দেখাবলৈ আহিছোঁ মই। ডক্টৰত আহি হস্পিটেল গৈছিলোঁ, ডক্টৰে মোক এক্সৰে কৰিবলৈ ক'লে। আৰু এক্সৰেত আহি মোৰ ৰাজু দাদাৰ লগত লগ হৈ গ'ল। ৰাজু দাদা মানে ফেচবুক ফেমাছ, তেওঁ টটোৱালা কাহানী এটা গাইছে, তেওঁ বহুত ফেমাছ হৈ পৰিছে। তেখেতৰ মুখৰ পৰা সেই গানটো পুনৰ শুনিম, কেনেকুৱা ফেমাছ হৈছে, কেনেকুৱা গায়, শুনি আপোনালোকে বহুত ভাল লাগিব। আগতে মানে ৰাজু দাদাৰ এড্ৰেছটো শুনি লওক। নমস্কাৰ, মোৰ নাম ৰাজু ডেকা। আপোনালোকে অসমবাসী ৰাইজে সকলোৱে চিনি পায়। আজি মোৰ ভাইটি আহিছে, হঠাতে লগ পালোঁ। ভাইটিক মই চিনি নাপাওঁ, ভাইটিয়ে মোক ফেচবুকত দেখিছে, আজি লগ পাই মোক ক'লে দাদা কি খবৰ। মোৰ বহুত ভাল লাগিল, মোক আজি মনটো মানে ইমান মানে ফূৰ্তিত আছে যে মানে মানুহ মোক চিনি পায়, কাৰণ আপোনালোকৰ আশীৰ্বাদত আজি মই এইখিনি জেগা পাইছোঁ। সেইবাবে মোক হঠাতে টটোখন ৰখাই দি মোক ক'লে দাদা 2 লাইন আপুনি গাব লাগিব। তেতিয়া মই আৰু
কিবা এটা ৰুমত আহিলোঁ, ভাইটি বোলা বেলেগ ৰুমত এটা ইণ্টাৰভিউটো দিম মই তোমাক, ঠিক আছে মই 2 লাইন গাই দিম, কিন্তু গানটো মই নিজে লিখিছোঁ, এইটো বিৰাট মানে মানে এইটো মনৰ গান, এইটো ৰিয়েল চং যাক কয় আৰু মই 2 লাইন গাই আছোঁ। হে টটৱালা মই ধুবুৰী চহৰৰ টটো চলাই মই খাওঁ, হে ৰাতিয়ে দিনে মাৰো ভাড়া এই বিজনেছৰ মোৰ ঝাৰা, নেলাগে মোক জুৱাৰ পইচা, নেলাগে মোক উচ্চ অট্টালিকা, এই টটৱালা মই ধুবুৰী চহৰৰ টটো চলাই মই খাওঁ, টটো চলাই মই খাওঁ, টটো চলাই মই খাওঁ। কিমান ধৰি লাগিছে আপোনাৰ, কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব, আৰু ভাল লাগিল মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। আৰু ৰাজু দাদাৰ চেনেল আছে, নামটো কি? ৰাজু ডেকা মাৰিলে আহি যাব, ভাল মোৰ ভিডিঅ' ওলাব নেক্সট। ৰাজু ডেকা মাৰিলে আপোনালোকে ভিডিঅ' পাই দিব। মোৰ জুবিন দাদা মাৰিলেও আহি যাব, মই জুবিনৰ ভক্ত হয়। আৰু ভিগু কাশ্যপ অলৰেডি মোক লৈ গৈছিল ঘৰত, ভাল লাগিছে ভিগু কাশ্যপৰ কাৰণে মই গান লিখি আছোঁ। ৰাজু দাদা আৰু মই ছেম ভক্ত, মই জুবিন দাৰ ফ্ৰেণ্ড হয়, সেইকাৰণে ৰাজু দাক সকলো চাপৰ্ট কৰোঁ, যাতে পৰৱৰ্তী মানে ডাঙৰ মানুহ হ'ব পাৰে, আপোনালোকক মানে সকলো ভিডিঅ' বনাব পাৰে। এইখিনিতে মোৰ আৰু আপোনালোকক মই অনুৰোধ কৰিছোঁ, এই ল'ৰাজন ছাপোৰ্ট কৰিব, নতুন ল'ৰা হয়, যাতে আগবাঢ়ি যায়। আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভাল লাগে কমেণ্ট দিব, বেয়া হ'লেও কমেণ্ট দিব, ভাল হ'লেও কমেণ্ট দিব। থেংক ইউ। নাই একো নাই, গানটোৰ লগে লগে ইয়াতো অলপ এনজয় কৰক, বেছি নাই, অলপ এনজয় কৰিব লাগে ন, এনজয় কৰক। আপোনালোকতো মোক এনজয় কৰিবলৈ ভিডিঅ' বনাব দিছে, এনজয় কৰি থাকক, চাই থাকক। এনজয় কৰিলে হ'ব নেকি? এইটো কোনটো ঠাই এইটো নুবুজিব। এইটো আমাৰ ধুবুৰীৰ মানে পাৰ্ক, নদীৰ পাৰত এটা পাৰ্ক আছে, সেই পাৰ্কৰ মাজত এটা মানে হোলী হৈ আছে, হোলীৰ এইটো মানে লাষ্টৰ দিনাৰ এইটো হয়।